হেল্ল' এভৰিৱান, উন্নতি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু এয়া দেখিছেনে বাসন্তীখন ওলাবলৈ ইমান দিগদাৰ হৈ গ'ল। বৰষুণ দিছে যিহেতু সেইকাৰণে বেয়া হৈ গৈছে জেগাবোৰ। আৰু এনেকৈ আমি ৰে'ল গেট পালোঁ। এতিয়া আহি আমি ক'লৈ গৈ আছোঁ গম পাইনে? আৰু আমি গৈ আছোঁ তেওঁৰ জেঠীমাহঁতৰ ঘৰলৈ বুলি, কাৰণ বহুত দিন যোৱাও নাছিলোঁ, মাতি আছিলে। এনেতে আকৌ জেঠাৰ বেমাৰ হ'ল, সেইকাৰণে আমি ভাবিলোঁ একেলগে জেঠাৰো খবৰ এটা কৰোঁ আৰু আমিও গৈ আহোঁ এবাৰ, যিহেতু বহুত দিন আগতেই মাতিছিলে, আহিব পৰা নাছিলোঁ। এনেকৈ জেঠাৰ খবৰ লওঁ বুলিও আহিলোঁ একেলগে। এনেকৈ গৈ আছোঁ, ভাবিলোঁ আপোনালোককো ভিডিঅ' এটা কৰি দেখাওঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু সৰুকৈ চেনেলটোক মোক ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু আগলৈ মৰম দিব বুলি আশা থাকিল। এনেকৈ আমি মিঠাই চিঠাই লৈ জেঠীমাহঁতৰ ঘৰে পালোঁ আহি কিনে। আৰু চাই থাকক আপোনালোকে। আৰু দেখিছেনে তেওঁ মোৰ ফালে চাই আৰু হাঁহিছে। মই যে হাঁহি কৈ আছোঁ, কাৰণ মোৰ লাজ লাগিছে। আকৌ নতুনকৈ আহিছোঁ ঘৰত, কেনেকুৱা বা লাগে আহি, কিন্তু বহুত বেছিয়ে ভাল লাগিল। ইফালে আকৌ টিকলাজনীৰ লগত খেলিব পালোঁ মই, আৰু বেছি সুখী হৈ গ'লোঁ। দেখিছেনে মোৰ লগত কেনেকৈ জোকাই আছে, তাইও জোকাই ময়ো জোকাই, এনেকৈ যুঁজি আছোঁ আৰু দুয়োটাই। আজিলৈ ভিডিঅ'টো ইমানখিনিলে আছিলে। আপোনালোকে ইমানখিনিলৈ চোৱাৰ বাবে ধন্যবাদ।